তো হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি নলগা আছে বৰভেটিত, আপোনালোকৰ তাৰ দৃশ্য পৰিৱেশবিলাক দেখুৱাম। মোৰ লগত চাই দিব। হেল্ল' গাইজ, ফাইনেলি এইটো লগৰটো ওলাই গ'ল, এখন বাইক ৰেডি। আৰু এটা লগৰ আহিবলৈ আছে, কেকা বুলি কওঁ আমি। তো সি অহা নাই কাৰণে ৰখি আছোঁ। ফাইনেলি মোৰ লগৰ এটা আহি আছে, এইটো ধনজিত। ধনজিত, তুমি নোযোৱা নেকি? অঁ, এই লাহে লাহে যাব বোলে তেখেত। গাইজ তো গাইজ ফাইনেলি পাই গৈছোঁ বৰভেটি গেট পাবহি আছোঁ। তো গাইজ চক না কিমান মানুহ, পাৰ্কিং চক গাইজ। অ' মাই গড, চক 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 চক। এইফালে কাট, এইফালে কাট, এইফালে গাইজ পটাপট গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ বৰভেটি নাজাৰা। গাইজ চাই থাকক মোৰ লগত লাষ্টলৈকে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিমানটো পাৰোঁ গাইজ। চাহ লাগিছে এইটো চব তো এইটো পালুৰি আৰু বৰভেটি এইটো গৈ আছোঁ। নিদিবা নিদিবা সময় তাত দায়িত্ব দেই গাইজ, একদম মেইন প্লেটফৰ্ম চাই দিব আপোনালোকে। আমি গৈ আছোঁ, দেখিছোঁ কিমান ধুনীয়াকৈ গাইছে চব। মানুহটোক বহিয়া চলিটো পাব। পুৰা হেল্ল' কাৰ্যগ্ৰহ জমিন গেট সোমাম অলপ পিছত। গাইজ চক চাকি কথাটো কওকচোন, চাকি কি হ'লে? চাকি কৈছে 10 টকা লৈছে। চাকি দাম হৈছে ন বহুত, এতিয়া চাই আছে আপোনালোকে, চাকি বহুত দাম আছে বুলি কৈছে, দিছে নহয়। অঁ দিগদাৰ চব ন মাছল খাই আছে, দিছে নহয়, ন মাছল খাই আছে চব মাছল কোনে এইটো খোজকাঢ়ি গাইজ চাকি জ্বলাই লৈছোঁ। দেখিছে এইটো বৰভেটি চব ভিউটো চব কিমান মানুহ এইটো চাকি জ্বলাব ধৰিছে। চব এইটো এচৰ পৰাকৈ দি কিমান ডাঙৰ ভেটি হৈ গ'ল এৰিয়াটো চাব গাইজ। তো গাইজ আপোনালোকে দেখিছে বৰভেটি কিমান মানুহ চক। আহক মোৰ লগত আপোনালোকক চৌপাশটো দেখুৱাওঁ। তো গাইজ চাই থাকক।
চাকি দিব পাৰি চব তো গাইজ মই শুনা মতে 1228 চনত আহিছিল আহোম ৰজা কিছুমান মানুহলৈ এচপৰাকৈ মাটি দি এই ভেটিটো নিৰ্মাণ কৰা হৈছিল। সেইকাৰণে এই ভেটিটোক বৰভেটি বুলি জনা যায়। গাইজ কিবা কবি এইটো ক কিবা এটা ক নক ক কমিনে ক কমলা টেঙা ফাইনেলি কিবা এটা খাই লওঁ ইয়াতে তো অক্সৰ ৰখি আছে দোকান আমি কিবা এটা খাই লৈ পেলাই যাব লাগে এখন ফাইনেলি পকা চালক খাই গৈছে এইটো মা তাৰপিছতে বাহঁত গৈ আছে দেখিছে নহয় গাইজ ফাইনেলি ঘৰ আহি পাবহি হৈছোঁ। গাইজ ভিডিঅ'টো ইমানলৈকে আছিলে যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব প্লিজ কৰি দিব।